নমস্কাৰ বন্ধুসকল, আপোনালোকে ভালে আছেনে? আজি বতৰটো বহুত ধুনীয়া দিছে, মানে একদম ধুনীয়া, মানে ঠাণ্ডা আৰু অকণমান ঠাণ্ডা। একেদিন সদায় ৰ'দ দি আছিলে, তো আজি ছানডে, তো ফুৰিবলৈ আহিলোঁ। ওলাই যাওঁ এতিয়া বাগানলৈ, আপোনালোকক দেখাম আজি বাগানৰ কিছু দৃশ্য। আপোনালোকে চাই থাকক ভিডিঅ'টো। বন্ধুসকল, এতিয়া আমি পালোঁ, ইয়াতে বাগান পাইছোঁ। বাগানৰ ৰাম মন্দিৰলৈকে গৈ আছোঁ। তো আপোনালোকক এতিয়া দেখাম ৰাম মন্দিৰ। ইমান ধুনীয়া পৰিৱেশ বাগানৰ। আজি কিন্তু যোৱা কথা আছিলে বেলেগত, মানে কি আছিলে, শুকুৰবাৰে যোৱা কথা আছিলে। তো আমাৰ ইয়াতে লকডাউনৰ কাৰণে মানে কি অকণমান অসুবিধা হৈছে, তাতে যোৱা মানে বন্ধ কৰিছে চাগে শুনিলোঁ। তো তেনেকৈ যোৱা নহ'ল, সেইকাৰণে ভাবিলোঁ আজিতো ফ্ৰী আছোঁ, তো ভ্লগ এটা বনাই দিওঁ। তেনেকৈ ফুৰিব আহিলোঁ, তো ভ্লগ এটা বনালোঁ। তেনেকৈ আপোনালোককো দেখালোঁ আৰু যোনে দেখা নাই আমাৰ ইয়াৰে বাগানৰ পৰিৱেশবিলাক, তো দেখালোঁ। আৰু আছে এতিয়া মোৰ বান্ধৱী কেইজনী মানে আছে, ৰখি আছে। মই এতিয়া গৈ আছোঁ, দৌৰি গৈ আছোঁ। মোক মানে সিহঁতে এৰি থৈ গ'ল। মই ক'লোঁ মই ৰ'বা অকণমান টাইম ভিডিঅ'টো বনাই লওঁ। সিহঁতে নৰখিলে, গৰমৰ উত্তাপতে সিহঁতে গুচি গ'ল। তো তেনেকুৱা আৰু বাগানৰ এয়া পৰিৱেশবিলাক। পেডেল যাই আছোঁ এতিয়া। অকণমান পিছত গোটেই ভিডিঅ'টোলৈকে চাই থাকক আপোনালোকে, আৰু দেখা পাব মোৰ বাকী ভিডিঅ'খিনি চাই থাকিব। এতিয়া ৰাম মন্দিৰলৈকে, ৰাম মন্দিৰলৈকে যোৱা পথ খাব বিচাৰিছিলোঁ। ইয়াতে ৰাম কৃষ্ণ আশ্ৰমখন যে আছিলে, ইয়াতে মই আহিছোঁ। ইয়াৰে সৌন্দৰ্য মই দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো আপোনালোকে আগলৈকে চাই থাকক। আমি এতিয়া ইয়াৰে ওপৰলৈকে গৈ আছোঁ। এইবিলাক মোৰ লগত আছে মোৰ বান্ধৱী বিউটি। ৰ'বা, ইমান স্পীডত গৈছা তুমি, অকণমান ৰৈ দিয়া। ইয়াতে আহি কেনেকুৱা লাগিছে? ধুনীয়া। অকণমান ৰৈ দিয়া, তেতিয়াহে ভাল লাগিব। ওপৰলৈকে যাবা? ওপৰত ধুনীয়া এডাল কি গছ না? অঁ, বৰ ধুনীয়া গছ আছে দেখোন ন? সেইবিলাক এইখন আশ্ৰমখনত ৰামকৃষ্ণ আশ্ৰম আছিলে না ৰামচৰণ আশ্ৰম আছিল? ৰামকৃষ্ণ আশ্ৰম নহয় জানো? ৰামচন্দ্ৰ আশ্ৰম। ৰামচন্দ্ৰ আশ্ৰমত আমি ইয়াতে আছোঁ। ইয়াৰে সৌন্দৰ্য আপোনালোকক দেখাই আছোঁ। আহিলোঁ আমি ওপৰলৈকে এতিয়া। ইমান ধুনীয়া পৰিৱেশ ন? ইয়াৰে ভিতৰত বহুত ধুনীয়া সেয়া আছে। ইয়াতে আৰু মন্দিৰ আছে। আমি পালোঁ, এতিয়া আকৌ আৰু এটা মন্দিৰ আছে। সেইটো চাগে শিৱ মন্দিৰেই হ'ব, শিৱ মন্দিৰ। আৰু ইয়াৰে এয়া সৌন্দৰ্য। গৰমৰ দিনত আহিলে বহুত প্ৰব্লেম হয় দেই, ভিডিঅ' বনাব আহিলে। একো নাই, তথাপিও আপোনালোকে চাব মোৰ ভিডিঅ'বিলাক, তেতিয়াহে মই মানে উৎসাহিত হ'ম। মোৰ ভিডিঅ'বিলাক চালে এতিয়া আকৌ ভিডিঅ'বিলাক বনাবৰ কাৰণে আৰু মই যিমান পাৰোঁ কষ্ট কৰিম। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'।